হয় দেখিছে আজি আমি গোটেই সদৌ অসম ভিত্তিত এই কাৰ্যসূচী 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী প্ৰত্যেকটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখে আমি কাৰ্যসূচী বাহাল ৰাখিছোঁ। যিহেতুকে আপোনালোকে গম পায় চাহ বাগিচা উচ্ছেদ কৰি অসম চৰকাৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকে গঢ় ল'ব ওলাইছে। কিন্তু চাহ জনগোষ্ঠীৰ ৰাইজৰ ওপৰত যেনেধৰণে তেওঁলোকে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল এই সংস্থাপন কিন্তু আজি পৰ্যন্ত আমি দেখা পোৱা নাই। তৈল নগৰী খুলিলে, গেছ কেকাৰ খুলিছে, NRL ডিপু বনাইছে, কিন্তু এতিয়ালৈকে চাহ জনগোষ্ঠীৰ ৰাইজে যেনেধৰণে তেওঁলোকৰ যি ত্যাগ, তেওঁলোকৰ যি ত্যাগৰ ফল যি পাব লাগে সেই ত্যাগৰ ফল কিন্তু আজিলৈকে আমি দেখা পোৱা নাই। অসম চৰকাৰে যেনেধৰণে এই মানুহবিলাকৰ ওপৰত যেনেধৰণে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল এই সংস্থাপনৰ ব্যৱস্থা কিন্তু কৰা হোৱা দেখা নাই। পুনৰ আজি কাছাৰ জিলাৰ ডুলু চাহ বাগিচা তেওঁলোকে এভেকশ্যন কৰি, তেওঁলোকে উচ্ছেদ কৰি, তেওঁলোকে এয়াৰপৰ্ট নিৰ্মাণ কৰাৰ তেওঁলোকে যি পদক্ষেপ লৈছে সেই পদক্ষেপক আমি অসম ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ। কাৰণ অসম চৰকাৰে যদি এই চাহ জনগোষ্ঠীৰ ৰাজ্যক কণ মানুহ সদিচ্ছা থকা হ'লে আজি চাহ জনগোষ্ঠীৰ ৰাজ্যক তেওঁলোকে